আজিকালি স্কোপ বহুত আছে হাই স্কুল পাছ কৰাৰ লগে লগে আমাৰ অধনি কৈ গৈছে প্ৰবক্তাসকলে ভিডিঅ' কৰোঁ 60 নহয় 70% লাগিব আমাক 80% লাগিব এন্ট্ৰেন্স দিবলৈ হ'ব কোন বিভাগত তোমালোকে চিন্তা ধৰা কৰা সেই বিভাগত আমাৰ প্ৰবক্তাই কৈছে যে ব্যৱস্থা আমি কৰি দিম ভাল কথা 10,000 টকাও তোমালোকে 90% আনি দিয়া পালন কৰি পাছ কৰা তোমালোকক পুৰস্কাৰ দিম বুলি কৈছে ইমান উৎসাহ দিছে মই কি ক'ম তোমালোকক মই আশীৰ্বাদ কৰিছোঁ এই প্ৰথমবাৰ কাৰণে আহি তোমালোকে যেন মই থকালৈকে তোমালোকে হাই ছেকেণ্ডেৰীটো ভাল মাৰ্ক লৈ 99% লৈ পাছ কৰা এইখিনি মই কামনা কৰিছোঁ সময় নলওঁ ক'বলৈ বহুত আছে